এই মুহূৰ্তত খবৰ খাটাঙৰ দৰ্শকক দিব বিচাৰিছে এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ নগাঁৱত দিন ডকাইতি সংঘটিত হৈছে। নগাঁৱৰ বৰপেটিত সংঘটিত হৈছে এই ঘটনা। বন্ধন বেংকৰ কৰ্মচাৰীৰ পৰা হানি খুচি টকাৰ বেগ লৈ উঠাও দুজনীয়া ডকাইতৰ দল। মাৰণাস্ত্ৰ দেখুৱাই চুৰিৰে হানি খুচি টকাৰ বেগ কাঢ়ি লৈ যায়। ভালকৈ মন কৰক এই ভিডিঅ'টোলৈ। কেনেকৈ দিন দুপৰতে ডকাইতি কৰি কাঢ়ি নিছে টকাৰ বেগ। চোকা অস্ত্ৰৰে আঘাতপ্ৰাপ্ত হোৱা লোকজনৰ ঘৰ নগাঁৱৰ ঘাঁহি টিংখঙত বুলি জানিব পৰা গৈছে। লোকজনৰ নাম বনমালী চন্দ্ৰ আৰু সম্প্ৰতি বনমালী চন্দ্ৰ নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ খাটাং।